হে গাইজ গুড মৰ্ণিং। আজি এতিয়া বাজিছে ভাইটি কেইটা বাজিছে এতিয়া 9:22 হ'ল। ৰাতিপুৱা উঠিলোঁ, উঠি কেনে আজি আমাৰ ঘৰত নাৰায়ণ পূজা, মায়ে এইবিলাক মানে কয় নাৰায়ণ পূজাৰ বস্তুবিলাক ঠিক কৰি আছে কিবা কিবি। আৰু নাৰায়ণ পূজাৰ লগতে আজি মোৰ এটা বিশেষ কাম, বিশেষ এটা বস্তু এটা ল'ম আজি। এইটো আপোনালোকে পিছত ভিডিঅ'টো শেষলৈকে চালে গম পাব কি বস্তু ল'ম। মোৰ আজি সৰু সপোন এটা পূৰণ হ'ব আজি। মোৰ বাবেতো এটা সপোন আছিল, সপোনটো পূৰণ হ'ব। তাকে আপোনালোকে চাই থাকিব। আৰু আজিৰ ব্লগটো অলপ বেলেগ হ'ব, কাৰণ ঘৰৰ আজি নাৰায়ণ পূজা আমাৰ, আৰু লগতে মোৰ সৰু সপোনটোও পূৰণ হ'ব। বাকী চাহ তাহ খালোঁ, এতিয়া এনেই বহি আছোঁ। ফুল চুল তুলি আনিলোঁ নাৰায়ণ পূজাৰ কাৰণে, এতিয়া এনেই বহি আছোঁ। যাম আৰু আমি 10:30 মানত যাম ওলাই কেনে, অলপ তেতিয়া আপোনাক দেখাম ক'ত যাম কি কৰিম। এতিয়া বাজিল 10:15, আমি যাব ওলাইছোঁ। সেয়া ভাইটি আছে লগত, এইটো পেহীৰ ল'ৰা ভাইটি আছে, সেই দেউতাই গাড়ী ঘূৰাব গৈছে, আমি যাম এতিয়া। ব্ৰ আজি গাড়ী কিনিবা কেনেকুৱা লাগিছে? মজা লাগিছে। আজি মোৰ এটা সৰু সপোন এটা পূৰণ হ'ব। তোমাৰ ভাল লাগছে না আহি কেনে? আমি এতিয়া শ্ব'ৰুম, এতিয়া ভিতৰত সোমাম শ্ব'ৰুমত। চব প্ৰচেছবিলাক কৰিব লাগিব, কামবিলাক, লোনৰ কামবিলাক। মানে কেছ গোটেই পইচা দি নলওঁ, মানে EMI ল'ম। ভিতৰত সোমাইছোঁ। গাড়ীখন লওঁতে মানে ভিডিঅ' বনোৱা নহ'ল, ফটো কেইটামান উঠিছোঁ, এতিয়া ফটোকেইটা আপোনালোকক দিছোঁ ইয়াতে চাওক। বেলেগকৈ ভিডিঅ' বনোৱা নহ'ল, আমাৰ নাৰায়ণ পূজাৰ ভিডিঅ', মই নাৰায়ণ পূজা বহিব লগা হ'ল, সেইকাৰণে নাৰায়ণ পূজাৰ ভিডিঅ' বেলেগকৈ বনোৱা নহ'ল। অকণ বনাইছিল ভাইটিয়ে, তাকে দেখাইছোঁ চাওক।
ভিডিঅ'টো বেছি বনাব নোৱাৰিলোঁ, ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। আৰু ভিডিঅ'টো কেনেকুৱা লাগিছে আপোনালোকে কমেণ্টত জনাব আৰু লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি নকৰিব।